নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বি বিউটিফুললৈ, য'ত মই আপোনালোকৰ বাবে লৈ আহোঁ সম্পূৰ্ণ ঘৰুৱা আৰু সহজতে পোৱা সামগ্ৰীৰে নিজক ধুনীয়া কৰি ৰখাৰ মন্ত্ৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা হোম ৰেমেডি হেয়াৰ ফল লগতে হেয়াৰ গ্ৰোথৰ বাবে। চ' আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। চ' প্ৰথমতে আমাৰ যিটো ৰেগুলাৰ হেয়াৰ অইল তাক ল'ব। মই জেচমিন কোকোনাট হেয়াৰ অইল ইউজ কৰোঁ, চ' মই এইটোকে লৈ লৈছোঁ। আপোনালোকে যিটো ইউজ কৰে তাকে ল'ব। এটা বাউলত অলপমান নিজৰ হেয়াৰ অইলটো লৈ ল'ব। আপোনালোকৰ চুলিৰ লেন্থ অনুযায়ী ল'ব, যিমানটো দীঘল। মোৰ চুলিখিনি অলপমান দীঘল, সেইকাৰণে মই অলপ সৰহকৈ লৈছোঁ। ইয়াৰ পিছতে আমাক লাগিব মেইন ইনগ্ৰেডিয়েণ্টছ আমাৰ কেষ্টৰ অইল। মই ৱাও স্কিন চায়েন্সৰ কেষ্টৰ অইল ইউজ কৰিছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে, আৰু যদি আপোনালোকে এই কেষ্টৰ অইলটো ইউজ কৰিব খোজে তেনেহ'লে ইয়াক আপোনালোকে অনলাইন পাৰচেছ কৰিব পাৰে। মই অনলাইনে পাৰচেছ কৰিছিলোঁ। একচুৱেলি মই মোৰ ফালৰ পৰা কৈছোঁ, এই অইলটো বহুত ভাল। ৱাওৰ যিটো কেষ্টৰ অইল, মই বহুত প্ৰমাণ পাইছোঁ। তাৰ বাবে আপোনালোকক কৈছোঁ, আপোনালোকে যিকোনো ব্ৰেণ্ডৰো ইউজ কৰিব পাৰে, তাৰ কোনো কথা নাই। কেইটোপালমান কেষ্টৰ অইল আমি ইয়াত দি ল'ম। মই পুনৰ কৈছোঁ, আপোনালোকৰ চুলিৰ লেন্থ অনুযায়ী ল'ব। মোৰ চুলিখিনি দীঘল, সেইবাবে মই অলপমান বেছিকৈ লৈছোঁ। ইয়াৰ পিছতে আমাক লাগিব উল্টা হৈ আছে এল'ভেৰা জেলি। একচুৱেলি এল'ভেৰা জেল মোৰ তাত বৰ্তমান সময়ত ফৰএভাৰৰ এই এল'ভেৰা জেলিটোৱে এভেইলেবল আছিলে, চ' মই ইয়াক লৈছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ, বজাৰত পোৱা যিকোনো ব্ৰেণ্ডৰে এল'ভেৰা জেল ল'ব পাৰে। লাগিলে পতঞ্জলি এল'ভেৰা ল'ব পাৰে। এতিয়া এইখিনি মিক্স কৰি ইয়াক ভালদৰে আপুনি মিক্স কৰি ল'লে হৈ গ'ল। চ' ৰেডি হৈ গৈছে আমাৰ হোমমেড অইল। ইয়াত আমি কেষ্টৰ অইল ইউজ কৰিছোঁ। কেষ্টৰ অইল আমাৰ স্কেল্পটো এনৰিচ কৰাৰ বাবে এটা বেষ্ট অইল। কেষ্টৰ অইলত পোৱা যায় omega-6 ফেটি এচিড, যাৰ বাবে যেতিয়া আমি ইয়াক স্কেল্পত মাছাজ কৰোঁ তেতিয়া আমাৰ স্কেল্পত ব্লাড চাৰ্কুলেশ্যন ইনক্ৰিজ কৰে, যাৰ ফলত হেয়াৰ ফল কম হয় আৰু হেয়াৰ গ্ৰোথ হয়। লগতে কেষ্টৰ অইলে আমাৰ স্কেল্প মইশ্চাৰাইজো কৰে, উফি দূৰ কৰে, আৰু চুলি আমাৰ স্মুথ কৰাৰ লগতে শ্বাইনো প্ৰদান কৰে। আৰু এল'ভেৰা জেলে আমাৰ স্কেল্পটো স্মুথ কৰে আৰু কণ্ডিশ্যন কৰে, আৰু আমাৰ ফলিকলছবিলাক আনব্লক কৰে। চ' ফ্ৰেণ্ডছ, আপোনালোকে ইউজ কৰি চাব এই ৰেমেডিটো। মইতো বহুত প্ৰুফ পাইছোঁ। মোৰ চুলি সৰা সঁচাকৈ বহুত কমি গৈছে। ইয়াক আপোনালোকে সপ্তাহত এদিন নাইবা দুদিন ইউজ কৰিব পাৰে। ৰাতি ইয়াক সানি পিছদিনাখন ৰাতিপুৱা মূৰ ধুই দিব, নহ'লে মূৰ ধোৱাৰ 2 ঘণ্টা আগতো লগাই ভালদৰে এটা মাছাজ দিবলৈ কিন্তু নাপাহৰিব। মাছাজ কৰিব ভালদৰে, আৰু মাছাজ কৰি তাৰপিছত শ্বেম্পু কৰিব। তাৰ ফলত আপোনালোকৰ চুলিও দীঘলো হ'ব আৰু লগতে চুলি সৰাও বন্ধ হ'ব। চ' এই ৰেমেডিটো কেনেকুৱা পালে এবাৰ ব্যৱহাৰ কৰি মোক কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। বাই বাই।